HSLC এক্সামত এপিয়াৰ হোৱা সকলো ছাত্ৰ ছাত্ৰীৰ বাবে ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হয়। চ' ভিডিঅ'টো তোমালোকে স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই যোৱা। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু ইউৰ ইউটিউব চেনেল। HSLC এক্সাম শেষ হোৱাৰ পিছত তোমালোকে নিশ্চিতকৈ এটা মানসিক চিন্তাত আছা। আৰু সেই চিন্তাটো হ'ল তোমালোকে যেতিয়া HSLC এক্সাম পাছ কৰি কলেজলৈ HS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন ল'ব যাবা, তেতিয়া তোমালোকে তিনিটা ষ্ট্ৰীম পাবা। চ' সেই তিনিটা ষ্ট্ৰীম হ'ল আৰ্টছ, কমাৰ্চ, ছায়েন্স। চ' সেইটোৰ আগত তোমালোকে মনলৈ এটা প্ৰশ্ন নিশ্চিতকৈ আহিছে, আৰু সেইটো হ'ল হুইচ ষ্ট্ৰীম টু চুজ আফটাৰ HSLC এক্সাম। মোৰ বাবে কোনটো ষ্ট্ৰীম বেষ্ট হয়, কোনটো ল'লে মই ফিউচাৰত এজন ভাল মানুহ হ'ব পাৰোঁ, ভালকৈ পঢ়িব পাৰোঁ। চ' এই সকলো প্ৰশ্নলৈ এই ভিডিঅ'টোত মই ডিছকাছ কৰিম, আৰু তাৰ পিছত তোমালোকে এটা ভাল ষ্ট্ৰীম লৈ পঢ়িব পাৰিবা নিজৰ পচন্দ অনুসৰি। চ' তোমালোকে ভিডিঅ'টো এক ছেকেণ্ডতো স্কিপ নকৰি চাবা, আৰু যদি চেনেলটো নতুন হৈ থকা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু প্লিজ তোমালোকৰ ফ্ৰেণ্ডছৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবা, কিয়নো এই ভিডিঅ'টো এতিয়া তোমালোকৰ বাবে এটা ভেৰি ইম্পৰ্টেণ্ট ভিডিঅ' হয়। চ' লেটছ ষ্টাৰ্ট দিছ ভিডিঅ'। বহুতো ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ ষ্ট্ৰীমটো আগৰ পৰাই ছিলেক্ট কৰি থৈছে, আৰু বহুতো ষ্টুডেণ্টছ এনেকুৱাও আছে যিসকল এতিয়াও নিৰ্দিষ্টকৈ এটা ষ্ট্ৰীম ছিলেক্ট কৰা নাই। চ' মই এই ভিডিঅ'টোত সেইসকল ষ্টুডেণ্টছৰ বাবে কেনেকৈ ষ্ট্ৰীমটো চুজ কৰিব লাগে তাৰ বাবে কেইটামান টিপছ তোমালোকক দিম। এই ভিডিঅ'টো সম্পূৰ্ণলৈকে চোৱাৰ পিছত তোমালোকে নিজৰ বাবে বেষ্ট ষ্ট্ৰীম এটা চুজ কৰিব পাৰিবা বুলি মই আশা দিছোঁ, কিয়নো ষ্ট্ৰীম ছিলেকশ্যনটো তোমাৰ এডুকেশ্যন লাইফত এটা ডাঙৰ সিদ্ধান্ত, যিটো তোমালোকক এজন সফল আৰু এজন অসফল মানুহলৈ পৰিণত কৰিব পাৰে। চ' ষ্ট্ৰীম ছিলেকশ্যনৰ ক্ষেত্ৰত তোমালোকে কেইটামান কথা মনত ৰাখিবা, আৰু কেইটামান কথা তোমালোকে আঁতৰি ৰাখিবা, যাৰ বাবে তোমালোকে এটা ভাল ষ্ট্ৰীম চুজ কৰিব পাৰিবা। চ' মনত ৰাখিবলগীয়া কেইটামান কথা হ'ল, নম্বৰ 1, ষ্ট্ৰীম চুজ কৰাৰ ডিচিশ্যনটো সম্পূৰ্ণলৈকে তোমাৰ সিদ্ধান্ত হ'ব লাগিব। যদিও তোমালোকে তোমাৰ মা দেউতা, ছিনিয়ৰ্ছ টিচাৰ্ছৰ পৰা এইটো বিষয়ত ডিছকাশ্যন কৰিব পাৰিবা, আৰু তেওঁলোকৰ পৰামৰ্শবোৰো ল'ব পাৰিবা, বাট শেষত ডিচিশ্যনটো অনলি তুমি নিজে ল'বা, আৰু সেই ডিচিশ্যনটো হ'ব তোমাৰ নিজৰ পচন্দ অনুসৰি ষ্ট্ৰীম এটা। এই ডিচিশ্যনটো মই তোমালোকক কিয় নিজৰ পচন্দ অনুসৰি ল'ব কৈছোঁ, সেইটো তোমালোকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চোৱাৰ পিছত গম পাই যাবা। ছেকেণ্ড টিপছটো হ'ল যিটো তোমালোকে ষ্ট্ৰীম ছিলেকশ্যনত ফ'ল' কৰিবা, আৰু সেইটো হ'ল তোমালোকে কোনো এটা টাইমত ঘৰত অকলে বহিবা আৰু নিজৰ লগত অকলে মনৰ কথাবোৰ ডিছকাশ্যন কৰিবা, কিয়নো এইটো এটা জীৱনৰ বিগ ডিচিশ্যন, যিটো তোমালোকক জীৱনত সফল আৰু অসফল মানুহ বনাব পাৰে। আৰু হায়াৰ ছেকেণ্ডেৰীৰ মাৰ্কছবোৰ সকলো জবৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হয়, আৰু তোমালোকে যেতিয়া তোমাৰ পচন্দ অনুসৰি ষ্ট্ৰীম লৈ পঢ়িবা, তেতিয়াই তোমালোকৰ HSৰ পাৰ্চেণ্টেজটো ভাল হ'ব পাৰে। চ' তোমালোকে অকলে বহিবা আৰু নিজক সুধিবা কোনটো ষ্ট্ৰীমত মোৰ আটাইতকৈ বেছি ইণ্টাৰেষ্ট আছে আৰু মই লগত ভাল মাৰ্কছ আনিব পাৰোঁ। ইট মিনছ যিটো ছাবজেক্টত তোমাৰ ইণ্টাৰেষ্ট বেছি থাকিব, নিশ্চিতকৈ সেই ছাবজেক্টটোতে তোমাৰ ভাল মাৰ্কছ আহিব। চ' যিকোনো ষ্ট্ৰীম এটা চুজ কৰাৰ আগতে তোমালোকে ভালকৈ নিজৰ ইণ্টাৰেষ্ট কোন ষ্ট্ৰীমটোত আছে সেইটো জানি লৈ সেই ষ্ট্ৰীমটো চুজ কৰিবা। ষ্ট্ৰীম ছিলেকশ্যনত ফ'ল' কৰিবলগীয়া 3 নম্বৰ টিপছটো হ'ল, যদি তোমালোকৰ লাইফত কিবা এইম ডিচাইড কৰিছা, তেনেহ'লে সেই এইমটো মতে তোমালোকে ষ্ট্ৰীম চুজ কৰিবা। যেনে যদি তোমালোকে ডক্তৰ, ইঞ্জিনিয়াৰ, পাইলট, চাইণ্টিষ্ট হ'ব বিচাৰা, তেনেহ'লে তোমালোকে ছায়েন্স ষ্ট্ৰীম ল'ব পাৰা। আৰু যদি তোমালোকে এজন বিজনেছমেন, CA, CS, বেংকিং ছেক্টৰত যাব বিচাৰা, তেনেহ'লে তোমালোকে কমাৰ্চ ল'ব পাৰা। আৰু ইয়াৰ বাহিৰতো যদি তোমালোকে ফিউচাৰত MBA কোৰ্চটো কৰিব বিচাৰা, তেনেহ'লে তোমালোকে কমাৰ্চ ল'ব পাৰিবা। আৰু যদি তোমালোকে সাহিত্যিক,
IPS IAS পলিটিচিয়ান লোৱাৰ হ'ব বিচাৰা তেনেহ'লে তোমালোকে আৰ্টছ ল'ব পাৰা সো এইকেইটা আছিল সেই তিনিটা ষ্ট্ৰীমৰ লগত জড়িত বিখ্যাত কেইটা প্ৰফেশ্যন সো যদি এইকেইটাৰ মাজত তোমালোকে এটা প্ৰফেশ্যন চুজ কৰিব বিচাৰা বা তোমালোকৰ যদি এম হৈ থাকে তেনেহ'লে সেই এম মতে তোমালোকে ষ্ট্ৰীমটো চুজ কৰিব পাৰিবা তাৰ পিছত যদি ফিউচাৰত তোমালোকে এজন টিচাৰ হ'ব বিচাৰা তেনেহ'লে যিকোনো এটা ষ্ট্ৰীমৰ পৰাই তোমালোকে টিচাৰ হ'ব পাৰিবা সো এইবোৰ আছিল ষ্ট্ৰীম সিলেকশ্যনৰ ক্ষেত্ৰত ফলো কৰিবলগীয়া কেইটামান টিপছ আই হোপ তোমালোকে বুজিছা আৰু ষ্ট্ৰীম সিলেকশ্যন কৰাৰ ক্ষেত্ৰত এই টিপছ কেইটা ফলো কৰি তোমালোকে ষ্ট্ৰীমটো সিলেক্ট কৰিবা নিজৰ ইন্টাৰেষ্ট আৰু এম মতে এতিয়া মই তোমালোকক আৰু কেইটামান টিপছ দিম যিবোৰ ষ্ট্ৰীম সিলেকশ্যন কৰাৰ ক্ষেত্ৰত তোমালোকে নিজৰ পৰা আঁতৰি ৰাখিবা তেনেহ'লে তোমালোকে এটা ভাল ষ্ট্ৰীম সিলেক্ট কৰিব পাৰিবা তোমালোকৰ HSLC এক্সাম শেষ হোৱাৰ পিছত বহুতো লোকে তোমালোকক ষ্ট্ৰীম সিলেকশ্যনৰ বিষয়ত বহুতো পৰামৰ্শবোৰ দিব বাট তোমালোকে তেওঁলোকৰ কথাবোৰ ভালকৈ ভাবি চিন্তি নলৈ যিকোনো এটা ষ্ট্ৰীম তেওঁলোকৰ ইচ্ছা অনুসৰি সিলেক্ট নকৰিবা সেকেন্ডলি যিটো কথা তোমালোকক আটাইতকৈ বেছি প্ৰভাৱিত কৰিব ষ্ট্ৰীম সিলেকশ্যনৰ ক্ষেত্ৰত আৰু সেইটো হ'ল তোমালোকৰ ফ্ৰেণ্ডছৰ কথা তেওঁলোকে যেটো ষ্ট্ৰীম ল'ব তোমালোকে খেও দেখা দেখি ভাবি চিন্তি নলৈ তেওঁৰ চয়েস কৰা ষ্ট্ৰীমটো তুমি নিজে ল'বা যেটো বহুতো ষ্টুডেন্টছে এটা ডাঙৰ ভুল কৰে আৰু তাৰ পিছত তেওঁলোকে সেই ষ্ট্ৰীমত পঢ়ি একো ইন্টাৰেষ্ট নাপায় পিছত হতাশ হৈ পৰে সো তেওঁলোকে যেটো ষ্ট্ৰীম লৈছে সেইটো তোমালোকেও ল'ব লাগিব এনেকুৱা একো নাই সো তোমালোকে ভালকৈ ভাবি চিন্তি লৈ ইন্টাৰেষ্ট তোমাৰ কোনটো ষ্ট্ৰীমত আছে কোনটো তোমালোকে ভালকৈ পঢ়িব পাৰিবা ভাল মাৰ্কছ আনিব পাৰিবা সেইটোৰ ভিতৰত তোমালোকে ষ্ট্ৰীমটো সিলেক্ট কৰা আৰু এটা কথা মই তোমালোকক কম যদি তোমালোকে তোমালোকৰ মা দেউতাৰ কথাত ইন্টাৰেষ্ট নথকা ষ্ট্ৰীম আৰু কেপাবিলিটি নথকা ষ্ট্ৰীমটো লোৱা তেনেহ'লে সেইটো হ'ল তোমালোকৰ কৰা আৰু এটা ডাঙৰ ভুল সো তোমালোকৰ ষ্ট্ৰীম সিলেকশ্যনৰ ডিসিশনৰ লগত যদি পেৰেন্টছ একমত নহয় তেনেহ'লে তোমালোকে পেৰেন্টছক ভালকৈ বুজাব পাৰিবা আৰু ষ্ট্ৰীমটো চুজ কৰাৰ তোমাৰ ৰিজনবোৰ কি সেই ৰিজনবোৰ ভালকৈ তেওঁলোকক কোৱা তেনেহ'লে তেওঁলোকে নিশ্চিতভাৱে তোমালোকৰ কথাটো বুজিব আৰু তোমালোকক সাপোৰ্ট কৰিব সো এইবোৰ আছিল ষ্ট্ৰীম সিলেকশ্যনত ফলো কৰিবলগীয়া কেইটামান কথা আৰু আনফলো কৰিবলগীয়া কেইটামান কথা আই হোপ তোমালোকে ভালকৈ বুজিছা আৰু এটা ষ্ট্ৰীম সিলেকশ্যনত তোমালোকে সফল হ'বা শেষত আৰু এটা কথা মই তোমালোকক কম আৰু সেইটো হ'ল তোমালোকে নাভাবিবা যে এই ষ্ট্ৰীমটোত কেৰিয়াৰ অপশ্যন নাই আৰু এটোত বেছিকৈ আছে সো মই বেছি কেৰিয়াৰ অপশ্যন থকা ষ্ট্ৰীমটো চুজ কৰিম যদিও মোৰ সেই ষ্ট্ৰীমটোত একো ইন্টাৰেষ্ট নাই সো তোমালোকে সেই ভুলটো নকৰিবা তোমালোকে যিমান আগলৈ পঢ়ি যাবা তিমানেই তোমালোকে ষ্ট্ৰীমৰ লগত জড়িত সেই কেৰিয়াৰ অপশ্যনবোৰ জানিব পাৰিবা সো প্ৰতিটো ষ্ট্ৰীমত এভেইলেবল ভাল ভাল কেৰিয়াৰ অপশ্যন আছে সো এতিয়া তোমালোকে ভালকৈ টিপছবোৰ মনত ৰাখি তোমাৰ পছন্দ অনুসৰি ইন্টাৰেষ্ট অনুসৰি ষ্ট্ৰীমটো চুজ কৰিবা আই হোপ ভিডিওটো তোমালোকৰ বাবে ভেৰি হেল্পফুল হৈছে আৰু কিবা হ'লেও তোমালোকক ষ্ট্ৰীম সিলেকশ্যনৰ ক্ষেত্ৰত হেল্প কৰিছে সো ভিডিওটো তোমালোকে যিমান পাৰা ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিয়া আৰু নেক্সট এটা ভিডিঅ'ত মই এই তিনিটা ষ্ট্ৰীম ইট মিন্স আৰ্টছ কমাৰ্চ আৰু সায়েন্সৰ লগত জড়িত কি সাবজেক্টবোৰ আছে সেইবোৰ মই কৈ দিম সো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা সো উইশ ইউ অল দ্য ভেৰি বেষ্ট থ্যাংকস ফৰ ওয়াচিং গুড বাই